একেই অসম আৰু একেই অসমীয়া। আপোনাক যদি এটা মই চৰ মাৰো আপুনি কিমান দুখ পাব। 8 জুন 2018 চনত এটা দলে মৰিয়াই ঘুচিয়াই ডাঙৰ শিলগুটিয়ে দুজন অসমীয়াক হত্যা কৰিলে। ভুল আছিলে মাত্ৰ মিছা বাতৰি আৰু খং। দুটা পৰিয়াল শেষ হৈ গৈছিল। মোৰ দেউতাৰ নাম গোপাল চন্দ্ৰ দাস, মাৰ নাম ৰাধিকা দাস। দিনতে আহিছিলো। সেই ঘটনাটোত কেৱল দুটা পৰিয়ালেই নহয়, 22টা অসমৰ পৰিয়ালৰ অস্তিত্ব হেৰাই গৈছিল। 22খন ঘৰৰ কোনোবাই পুত্ৰক হেৰুৱালে, কোনোবাই পিতৃক হেৰুৱালে, কোনোবাই স্বামীক হেৰুৱালে, কোনোবাই পিতৃক হেৰুৱালে আৰু কোনোবাই ভাই বন্ধুক হেৰুৱালে। ভুল আছিলে মাত্ৰ এটা মিছা বাতৰি আৰু দলবদ্ধ আক্ৰমণ। ঘটনাটোৰ পৰা লাভ কিন্তু কাৰো নহল। ক্ষতি হল 22খন ঘৰৰ, ক্ষতি হল 22টা পৰিয়ালৰ, ক্ষতি হল অসমৰ। গতিকে মই ইয়াৰ পৰা আপোনালোকক এটাই আহ্বান জনাইছো, মিছা কথা আৰু উৰা বাতৰি প্ৰকৃত সত্য নজনালৈকে আপোনালোকে কোনেও যাতে এনেধৰণৰ কাৰ্য পুনৰবাৰ কৰিবলৈ চেষ্টা নকৰে, কাৰণ ইয়াৰ পৰা লাভ কাৰো নহয়, কিন্তু সকলোৰে ক্ষতিহে হ'ব। ধন্যবাদ।